এয়া মই ৰাজখনত এনেকৈ জুখি লৈছোঁ। এয়া দুদলীয়া দিছোঁ 5ডাল, তাৰপাছত মই এই আঁচু দিছোঁ 25ডাল, তাৰপাছত আকৌ ইয়াত দিছোঁ দুদলীয়া 7ডাল বগা সূতা, আঁচু 4টা পুলি ভাঙি দিছোঁ, তাৰপাছত আকৌ তেনেকৈ ইয়াত বগা দিছোঁ 7ডাল আৰু আঁচু দিছোঁ 25ডাল। তাৰপৰা এনেকৈ মই 10টা বগা ববিন লৈছোঁ, 10টা বগা ববিনত এঘৰত 10টাকৈ হিচাপ কৰি লৈছোঁ। এনেকৈ মই 10 কাহিনী জুখি পিনে এডাল মই এনেকৈ সমানকৈ এফালে জুখি দিছোঁ। এটা ঘৰত 10 ঘৰ কৰি আছে কাৰণ মই ববিন 10টা লৈছোঁ। 20 কাৰণে এবিঘা হ'ব আৰু ববিন যেটাই নল'ব লাগে মানে 20 কাৰণে এবিঘা হয়। মোৰ গামোচাখনত খাইছে এবিঘা 15 কাৰণে আৰু আঁচুকেইটা মই এনেকৈ জুখি লৈছোঁ। বগা দুদলীয়া 5টা, ৰঙা আঁচু দুদলীয়া এই দিছোঁ কিনাটোত। এয়া ৰঙা দুদলীয়া আঁচু 10ডাল দিছোঁ আৰু বগা দুদলীয়া 5ডাল দিছোঁ। এতিয়া জোৰটো শকত হ'ব। ৰাজভৰা এটা লওঁ, ৰাজভৰা থকাডোখৰ দেখুৱাবলৈ নহ'ল। এই ৰাজখন ৰাজ ভৰাওঁতে ৰাজৰ গাঁঠিটো গা ফালে ল'ব নালাগে, ৰাজ ভৰাওঁতে বাহিৰৰ ফালে ল'ব লাগে এই গাঁঠিটো, তেতিয়া তাঁতখন বওঁতে গা ফালে থাকিব, ভিতৰ হ'ব। যদি ৰাজ ভৰাওঁতে গা ফালে থাকে তেতিয়া সূতা চিগা ভয় থাকে, সেইকাৰণে এতিয়া ৰাজৰ গাঁঠিটো বাহিৰৰ ফালে ল'লে মানে বওঁতে নিজৰ গা ফালে থাকিব। এতিয়া আমি চলাই লওঁ, আপোনালোকে চাই থাকিব।